हेलो एवरीवन মই ৰিচা আকৌ আনটা ভিডিঅ'লৈ আপোনালোকৰ আগত আগবঢ়াই দিলোঁ আৰু ভিডিঅ' কেনেকুৱা হৈছে নাজানো মই চেষ্টা কৰিছোঁ ভালকৈ কৰিবৰ কাৰণে আৰু এতিয়া মই ৰেডি হৈ গৈছোঁ মোক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি ক'ব দেই আৰু এতিয়া গৈ আছোঁ ধুনীয়াকৈ স্কুটিত লগৰ কেইজন বাইক লৈ গৈ আছে আৰু মই মানে মোৰ লগৰ এজনীয়ে স্কুটিখনত গৈ আছোঁ তাৰপিছত এয়া গৈ আছোঁ কি কম মনবোৰ বেয়া তেও ভাবিলোঁ মৰিগাঁও ফালৰ পৰা আহোগৈ এবাৰ ঘূৰি কেনেকুৱা কি মনটো ভাল লাগিব আৰু এফালে দেখিছেনে আমাৰ জালুকুটি পূজা মণ্ডপ হয় বহুত ধুনীয়া ডেকোৰেশ্যন কৰিছে মই আগৰ ভিডিঅ'টোত মই দিছিলোঁ আপোনালোকে দেখিছেই চাগে জালুকুটিৰ পূজা তাৰপিছত এয়া আমি কৰি আৰু ইফালে একদম দেখিছেনে আমাৰ বিশাল মেগা মাৰ্কেট উফ কি কম বিশালটো দেখিলে একদম শ্বপিং কৰিব মন যায় কিন্তু আমি নকৰোঁ এতিয়া আৰু এফালে একদম আমি ৰখিলোঁ মানে কি বহুত বৰষুণ দি আছে ভাবিলোঁ ইয়াতে আমি দোকান এখন আছিলে ওচৰতে তাতে আহি অলপ সময় ৰখিলোঁ তাৰপিছত নাই ইয়াত ৰখি থাকিলে আমাৰ কাম নহ'ব বহুত দেৰি হৈ যাব আৰু আমি একদম পূৰা আৰু আমি এতিয়া একদম খোজকাঢ়ি গৈ আছোঁ মানে বহুত মানুহৰ ভিৰ আৰু এইফালে একদম জুমি মোৰ বেষ্ট ফ্ৰেণ্ড হয় তাই বহুত ভাল হয় ছোৱালীজনী তাৰপিছত ইয়াত দেখিলোঁ আমি এইটো ছেকেণ্ড মণ্ডপ দেই এইটো ফাৰ্ষ্ট মণ্ডপ প্ৰথম যায় মানে এইটো মণ্ডপে দেখাই বহুত ভাল লাগিলে তাৰপিছত এইটো ছেকেণ্ড মণ্ডপ হয় এইটো ইমান ধুনীয়াকৈ মানে প্ৰত্যেক বছৰে মানে বেলেগ বেলেগ এটা ইউনিক মানে ডিজাইন কৰে বহুত ভাল লাগে মোৰ বহুত মানে ভাল লাগিছে আৰু এইফালে একদম এইটো চাওকচোন এইটোৱে মানে বহুত বেষ্ট আৰু আমাৰ গোটেই মৰিগাঁও মানে এইখনৰ এইটোৱে মানে ষ্টাইলটো বহুত বেষ্ট চাওকচোন চিলনীজনী ইমান ধুনীয়াকৈ বাহাত আছে আৰু এইফালে মই সঁচাকৈ মানে বহুত ভাল লাগিছে এইটো মানে মণ্ডপটো আৰু এইফালে একদম জুবিন দাক চবে আগত শ্ৰদ্ধাঞ্জলি জনাইছে আৰু আমিও জনাইছোঁ জুবিন দাৰ যাতে আত্মা চিৰশান্তি লাভ কৰে তাকে কামনা কৰিছোঁ আৰু এইফালে এতিয়া আমি ঘূৰি আহি গৈ আছোঁ মানে বহুত দেৰি হ'ল আৰু ৰাতি 11টাই বাজিছে আহি আৰু আমি ভাবিলোঁ ইমান ঘূৰি নুফুৰোঁ আৰু এতিয়া আমি ঘৰত যামগৈ আৰু ঘৰত যোৱাৰ আগতে আমিতো পেট পূজা কৰিবই লাগিব হয়নে নহয় কওকচোন আৰু আমি ইফালে আহিলোঁ বিৰিয়ানী খাবৰ কাৰণে আৰু কি ক'ম মানে একদম পূজাত ইমানেই মানুহ বহিবৰ কাৰণে জেগাত আমি বাহিৰতে কেনেবাকৈ টুল এখন পালোঁ তাতে বহি